3 কিলো মান। 3 কিলো আর মহর মাংস আছে 25 কিলো পেকেট আহে এইটো এইটো পেকেট লৈ আহিছোঁ আমি মহৰ মাংস কেঁচাটো। কেতিয়াৰ পৰা বিক্ৰী কৰি আছে আপুনি? আমিতো আগতে চলিছিল যেতিয়া মানা কৰিছিল তাৰ পৰা বন্ধই আছিল আমি মহৰ মাংস চলাই আছোঁ হঠাৎ মাজে চাজে অলপ মানে এইটো নাপালে এইটো লৈ আহোঁ আমি এই গৰু মাংসটো। আপুনি নাজানে যে চৰকাৰে অসম চৰকাৰে এনেকৈ বাধা কৰিছে কিন্তু তথাপি এইটো মাংস কেতিয়াবা নাহে তেতিয়া আমি হোটেলটো বন্ধ কৰিব লগা হয় না অলপ লৈ আহোঁ 5 কিলো 10 কিলো মান। কিমান কেজি উঠাৰ আছে তোমাৰ দোকানৰ পৰা? 3 কিলো মান ৰান্ধা মাংস আৰু কেঁচাটো হেৰি আছে মহৰ মাংস। আৰু ওচৰত কয়টা দোকান আছে এইফালে এই এৰিয়াত? 4টা দোকান। 4টা দোকানতে বনায়? এইবিলাকতে ইহঁতে বা কি বনায় নাজানো আমাৰতো এনেকৈ বনায় একে চিষ্টেমত চলে। কিমান বছৰৰ পৰা এই দোকান দি আছে হোটেল দোকান? আমি 7 বছৰৰ পৰা। বিক্ৰী কৰে হয় নেকি? না আগত মই হেৰি ৰুটি আৰু বিৰিয়ানী বিক্ৰী কৰিছোঁ এই 3 বছৰ হ'ল এইটো দোকান হেৰি কৰা। মানে আপুনি মাংস 3 বছৰৰ পৰা বিক্ৰী কৰি আছে? নাই আগতে বেলেগ মাংস বিক্ৰী কৰিছোঁ আমি আগত বিক্ৰী কৰা নাই এই অলপ কিছুদিনৰ পৰা বিক্ৰী কৰি আছোঁ। আপনার নাম? আমিৰ হুছেইন। আমিৰ হুছেইন। আর হোটেলের নাম কি? কোনটো? হোটেলের নাম? হোটেল আমিৰ ভাই। আমির ভাই হোটেল। আর ওই আপোনাৰ এই দোকান নহয় জানো? মোৰ দোকান। আপুনি মালিক? অঁ অঁ আর ওসরটো? এইটোতো মুছলিম দোকান কি নাম এটার মালিক? ৰেজ্জাকুল। আর কিছুটাটো? এইটো মফিজ নাম তাৰ নেক্সটটো তাৰপিছত এইটো আলিনুৰ বুলি কয়। অলপ বনোৱা মাংস অলপ আছে 3 কিলো মান 3 কিলো। 3 কিলো মান পাইছিল। চাৰি কোন হোটেলতে পাইছোঁ? নাজানো এইফালে মই হোটেলৰ নাম? এতিয়াতো চলি থাকে এইটো বিজনেছ ন? হা না এইটো নাই মহৰ মাংসই আমি চলি আছোঁ। তদন্ত চলি আছে কৈছে ইয়াতে মাংস পাই পেলাই পাব্লিকে কৈ আছে সাসপেক্টেড পাইছিলোঁ যে চিজ কৰিছোঁ কি হয় তাৰ পাছত বনোৱা আছে বুলি কৈছে যে বনোৱাটো আছে নেকি? আৰু নবনোৱাও আছে বুলি কৈছে। পাইছোঁ আমি যি পাইছোঁ আমি সেইখিনি চিজ কৰিছোঁ। কি ব্যৱস্থা ল'ব আৰু কি কয়? আইনগত যিখিনি ব্যৱস্থা আছে সেইখিনি হ'ব। জয়পুৰৰ পৰা লৈ অনা হৈছে। মই এতিয়ালৈ গম পোৱা নাই মই থানাৰ বাহিৰত আছোঁ গ'লেহে গম পাম। তাতে গৈছে ছাৰে গৈছে তাৰ ক'ব যে মছজিদত কেইটামান দোকান আছে ইয়াত? ইয়াতে এতিয়ালৈকে আমি জনামতে 3-4টামান আছে সেইকেইটাত আমি চেক কৰি আছোঁ। ভালে আছে নেকি?